হিমালয়াই মোৰ ইউটিউব চেনেল হিমালয়াছ হেপিনেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই নতুন ভিডিঅ'টোলৈ। আৰু জুনৰ 1 তাৰিখে উদালি কোভিড কেয়াৰ চেণ্টাৰত যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটোৰ পিছত আচলতে মই মৌন হৈ থাকিব পৰা নাই। সেয়েহে এগৰাকী চিকিৎসাকৰ্মী হিচাপে মই মোৰ মনৰ কথা কেইটামান ক'বলৈকে বুলি এই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে শুনিব। চিকিৎসাকৰ্মী হিচাপে যিহেতু কৰ্মৰত হৈ আছোঁ, গতিকে এনেকুৱা ধৰণৰ ঘটনা কিছুমান দেখিলে শুনিলে অন্তৰৰ পৰা ভাগি পৰোঁ। যিটো সাহসেৰে কাম কৰিবলৈ আমি আচলতে এই কামটোত যোগদান কৰিছিলোঁ, সেই সাহসবোৰ আচলতে নোহোৱা হয়। সেয়েহে ভাবিছোঁ চিকিৎসাকৰ্মী হিচাপেনো আমিও সমাজৰ বাবে কি ক'ব বিচাৰোঁ। আমাৰো কিছুমান মনৰ কথা থাকে, কিন্তু কিছুমান মনৰ কথা আমি কেতিয়াবা কি হয় মনতে সামৰি ৰাখোঁ। কিন্তু এনেকুৱা ধৰণৰ ঘটনা যেতিয়া ঘটি গৈছে, তেতিয়াহ'লে আমি মৌন হৈ থকাৰ কোনো কাৰণ নাই। সেয়েহে ভাবিছোঁ কথাকেইটা কৈ দিওঁ। প্ৰতিটো মুহূৰ্ততে আমি যিমানেই কষ্ট কৰোঁ লাগে, কিন্তু সদায় তাৰ উত্তৰটো বেয়াকৈয়ে পোৱা যায়। সকলোৱে নহয়, 100% ভিতৰত খুব বেছি 10% মানুহে আমাৰ কষ্টৰ মূল্যটো বুজি পায়, কিন্তু বাকী 90% মানুহে আমাক সদায় ভুলেই বুজি থাকে আৰু এজনৰ ভুলৰ বাবে সদায় সকলোকে সাঙুৰি কথাবোৰ কৈ থাকে, যিবোৰতো আমি মৌন হৈ আছিলোঁ। মই মৌন হৈ আছিলোঁ আচলতে, কিন্তু এতিয়া আৰু মই মৌন হৈ থাকিব নোৱাৰি ভিডিঅ'টো বনাই পেলালোঁ। কোভিড কেয়াৰ চেণ্টাৰত তেখেত সেইজন ডাক্তৰজন হওক বা সেই নাৰ্ছগৰাকী হওক, তেওঁলোকৰতো কোনো পজিটিভ হোৱা নাছিল। তেওঁলোক এজন নিগেটিভ মানুহ হিচাপেই তেওঁলোকে চিকিৎসা কৰিবলৈ আগবাঢ়ি গৈছে। যিটো সময়ত গোটেই ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে যে মৃত্যুৰ আগমুহূৰ্তত কেনেকুৱা ধৰণে কথা কৈ মানুহে এই পৃথিৱীৰ পৰা বিদায় লৈছে, সেইবোৰ ভয়ৰ ঘটনা দেখিও যে আমি আগবাঢ়ি যাওঁ বা তেওঁলোক আগবাঢ়ি গৈছিলে তেনেকুৱা ধৰণৰ ৰোগীৰ কাষলৈ চিকিৎসা কৰিবলৈ, কিন্তু সেইসকল ৰোগীয়ে আকৌ ওলোটাকৈ কি কৰিব পাৰে চাওক। দেখিলোঁ নহয়, আমি সকলোৱে দেখিলোঁ, আপোনালোকেও দেখিলে। গতিকে তেনেকুৱা ধৰণৰ ৰোগীক, তেনেকুৱা ধৰণৰ মানুহক আমি জানো আৰু এনেকৈ নিজৰ জীৱনটোক তুচ্ছ কৰি আগুৱাই যাব লাগিব নে নোযোৱাটোৱেই ভাল হ'ব বাৰু? কি বুলি ভাবে আপোনালোকে জনাবচোন। কাৰণ মই নাভাবোঁ তেওঁলোক চিকিৎসাৰ বাবে যোগ্য মানুহ। কাৰণ মানুহৰ অন্তৰতো এটা কি ক'ম, মানুহটো মানুহ হ'ব লাগে, মানুহ দানৱ হৈ থাকি লাভ নাই। কাৰণ যি সময়ত সাধাৰণ সৰু এটা আঙুলি কাটিলে যেতিয়া দৌৰি আহি ডক্তৰৰ ওচৰলৈ পায়হি, দৌৰি আহি চিষ্টাৰৰ হাতেৰে এটা বেজী লৈ তেওঁলোকে শান্তি লাভ কৰে, সেই একেগৰাকী চিষ্টাৰক, একেজন ডক্তৰক যদি তেওঁলোকে এনেকৈ প্ৰহাৰ কৰিব পাৰে, তেতিয়াহ'লে চিকিৎসক বা নাৰ্ছগৰাকীয়ে তেওঁলোকক কোনটো মনোভাৱেৰে আমি আগবাঢ়ি যাম তেওঁলোকৰ কাষলৈ? আপোনালোকে কওকচোন বাৰু। আৰু বহুত ক্ষেত্ৰত দেখা যায় কি হয়, যিকোনো এটা ঘটনা লৈ অহাৰ পিছত ডাইৰেক্টলি এটাই সিহঁতৰ আশা থাকে মানুহবিলাকৰ, মেক্সিমাম মানুহৰে এইটো দেখিছোঁ, তেওঁলোকে ডাইৰেক্টলি এটাই বস্তু বিচাৰে যে ভিডিঅ' কৰোঁ আৰু এইটো হোৱা নাই, সেইটো হোৱা নাই, এইটো টাইমত হোৱা নাই, সেইটো টাইমত হোৱা নাই বুলি ভিডিঅ'টো কৰোঁ আৰু ভাইৰেল কৰি দিওঁ, তেওঁলোকৰ ওপৰত একশ্যন লওঁ। কিন্তু তাৰ আঁৰৰ কাহিনীটো তেওঁলোকে নেদেখুৱায়। তেওঁলোক কেতিয়াবা এনেকুৱাও মানুহ আহে, মই সকলোকে কোৱা নাই, আকৌ এবাৰ কৈছোঁ, সমাজৰ প্ৰত্যেকজন মানুহ বেয়া নহয়, ঠিক একেধৰণে আমাৰো চিকিৎসাকৰ্মী প্ৰত্যেকজন বেয়া নহয়। কোনোবা কেতিয়াবা হয়তো কাৰোবাৰ ভুলৰ কাৰণে কোনোবাই ভুল কৰিব পাৰে, কিন্তু সেই বুলি গোটেই চিকিৎসা ব্যৱস্থাটোৰ লগত জড়িত স্বাস্থ্যকৰ্মীক বেয়াকৈ গালি দিয়া বা এনেকৈ প্ৰহাৰ কৰাটো কাৰো হাতত আইনত নাই। এনেকৈ প্ৰহাৰ কৰিলে যিমানেই দুখী নহওক লাগে, আমি এনেকৈ প্ৰহাৰ কৰি বা এনেকৈ নিজৰ বিচাৰেৰে আইনখন হাতত তুলি ল'ব আমি কাৰো ক্ষেত্ৰতে নোৱাৰোঁ। তেনেকৈ হ'লেতো আমিও বহুত মানুহ পাইছোঁ। আমি কি স্বাস্থ্যকৰ্মী হিচাপে আমাৰ কেতিয়াবা প্ৰত্যুত্তৰ দিবলৈ কি মন নাযায় জানো? মনটো যায়, আমিও বিচাৰোঁ। কেতিয়াবা আপোনালোকৰে মাজৰে কেতিয়াবা এজনে আহি যেতিয়া আমাক বেয়াকৈ ব্যৱহাৰ কৰি দিয়ে, অভদ্ৰ ভাষাৰে কথা কয়, তেতিয়া কি আমাৰ উত্তৰটো দিবলৈ মন নাযায়? বেয়াকৈতো আমিও কৈ দিব পাৰোঁ। কিন্তু সেই যে 3টা বছৰ, 5টা বছৰ, 7টা বছৰ পঢ়ি মূৰত যিটো সুমুৱাই আহিছোঁ, সেইটো কামেৰে আমি আগবাঢ়ি আহিছোঁ, সেই কামটোৰে আমাক নকয়, আমাৰ অন্তৰে নকয়, আমাৰ বিবেকে নকয় যে প্ৰত্যুত্তৰটো আপোনালোকৰ ভাষাৰে আমি আপোনালোকক দিওঁ। কাৰণ আপোনালোকৰ দৰে আমি ডাঙৰ হোৱা নাই আৰু আপোনালোকৰ দৰে আমাৰো মানসিকতা আমি গঢ় দি তোলা নাই আচলতে। আৰু এটা কথা কওঁ,
চিকিৎসাকৰ্মী বা স্বাস্থ্যকৰ্মত জড়িত হ'বৰ বাবে অকল যে আমি চাকৰি নাপাই এইটো চাকৰি কৰি আছোঁ তেনেকুৱা নহয়। আমাৰ বহুতৰে স্বাস্থ্যকৰ্মী আমাৰ লগৰ বা এজন ডাক্তৰ হ'বলৈকে মই কওঁ, এজন ডাক্তৰ হ'বলৈ যদি তেওঁ যোগ্য তেতিয়াহ'লে আন চাকৰি কৰিবলৈও তেওঁ যোগ্য। কিন্তু তেওঁ এটা মনত আশা পুহি আহিছে যে মানুহক সহায় কৰিবলৈ যাওঁ। কিন্তু সহায় কৰিবলৈ যাওঁতে যদি এনেকুৱা নিদৰ্শন আপোনালোকে দাঙি ধৰিব বিচাৰে, এনেকুৱা ঘটনা ঘটাই যদি আপোনালোকে মানুহক বিভ্ৰান্তিৰ সৃষ্টি কৰে, তেতিয়াহ'লে কোনজন আৰু নৱপ্ৰজন্ম উঠি আহিব এনেকুৱা ধৰণে আপোনালোকৰ মাজলৈ কাম কৰিবলৈ বাৰু কওকচোন। বিপদৰ সময়ত হ'লে আপোনালোকে বহুত কাকুতি মিনতি কৰিব পাৰে। যেতিয়া এটা বহুত বেয়া অৱস্থাত পেচেণ্ট এজন লৈ আনে, তেতিয়াহ'লে আপোনালোকে কান্দি কাটি আমাৰ ওচৰত হাতযোৰ কৰে। কিন্তু সেই একেজন বেমাৰী যেতিয়া ভাল হৈ যায়, তাৰপিছত আমাক উলটি চাবলৈ এটা ধন্যবাদ দিবলৈ আপোনালোকৰ সময়ে নাথাকে। তাৰ উপৰিঞ্চি কিবা এটা বস্তু দেৰি হ'লে কি কাৰণে দেৰি হৈছে আপুনি সেইটো ভাবি নাচায়, কিন্তু ডাইৰেক্টলি ভিডিঅ' কৰিব লাগে, ইমান সময় কিয় হোৱা নাই, ইমান সময় কিয় হোৱা নাই। আৰু এটা কথা কওঁ, এই যে চৰকাৰী হস্পিটেলবিলাকলৈ আহিলে প্ৰায়ে দেখোঁ মানুহবিলাকক, চৰকাৰী হস্পিটেললৈ আহিলে তেওঁলোকে 2 ছেকেণ্ড সময়ো অপেক্ষা কৰিব নোৱাৰে। কিন্তু সেই একেজন মানুহে যদি চেম্বাৰলৈ যায়, চেম্বাৰত তেওঁলোকে ডাক্তৰজনক পইচা দি দেখুৱাব, কিন্তু তাত তেওঁ 2 ঘণ্টা সময় 10 নম্বৰ লাইনত 20 নম্বৰ লাইনত থিয় হৈ তেওঁলোকে ৰোগীক দেখুৱাই 4 ঘণ্টাৰ মূৰত ঘৰলৈ উভতিব পাৰে। তেতিয়া তেওঁলোকৰ ধৈৰ্য ক'লৈ যায় সেইটো কথা কওকচোন। তেতিয়া আপোনালোকৰ ধৈৰ্যবোৰ ক'লৈ যায় বাৰু? যদি আপোনালোকে চৰকাৰী হস্পিটেলত 2 ছেকেণ্ড সময়ে অপেক্ষা কৰিব নোৱাৰে, সেই একেজন ৰোগীক লৈ যাওঁতে সেই প্ৰাইভেট হস্পিটেলখনত কেনেকৈ ৰৈ দিব পাৰে? সেইকাৰণে সেই তাত যে গৈ আপোনালোকৰ ব্যৱহাৰটো ভাল হয়, সেয়েহে আপোনালোকে চিকিৎসাকৰ্মীও ব্যৱহাৰটো ভাল পায়। যদি আপুনি চাব পাৰে, আমাৰ আৰু এটা কথা মই কওঁ, এই যে চিকিৎসাকৰ্মীবিলাক যেতিয়া আমিবোৰে এতিয়া বেজী এটা দিবলৈ, মই যিহেতু ষ্টাফ নাৰ্ছ, মই এটা বেজী এটা দিবলৈ যাওঁতে কেতিয়াবা এইবিলাক দেখোঁ আৰু মানুহৰ বেয়া ব্যৱহাৰবোৰ। সকলোকে বুলি কোৱা নাই, কিন্তু 10 জনৰ ভিতৰত এজন হ'লেও কেতিয়াবা এনেকুৱা মানুহ আহে যিয়ে একদম উত্তপ্ত পৰিস্থিতি এটা সৃষ্টি কৰিহে যেন তেওঁ শান্তি পাব। তেওঁ সেইবাবেহে যেন আহিছে, তেওঁ মানে বেমাৰটোতকৈও তেওঁ ৰোগীজনে চিকিৎসা পোৱাটোতকৈও বেছি তেওঁ গুৰুত্বপূৰ্ণ হৈছে সেই ভিডিঅ'টো কৰাটো, নতুবা আমাৰ লগত তৰ্ক কৰাটোহে। আমি বহুত ভদ্ৰকেও কথা কৈ চাইছোঁ, মই নিজে চাইছোঁ, বহুত ভদ্ৰকে কথা ক'লে তেওঁলোকে কি আমাৰ সেইটো দুৰ্বলতা বুলি ভাবে। মানে বেয়াকে কথা এটা ক'লেহে যেন তেওঁলোকে শান্তি পাব, বেয়াকে যেন মুখৰ পৰা আমাৰ উলিয়াব বিচাৰি আছে কথাখিনি, তেনেকুৱা ধৰণৰ মনোভাৱৰ মানুহো কিন্তু আহে। আৰু সদায় কি হয়, ভিডিঅ'টো পাব্লিকৰ পৰা কৰা হয়। কিন্তু সেইমতে যদি আমিও আমাৰ বুকুত যদি এটা কেমেৰা লগাই ৰাখিব পাৰোঁ নহয়, তেতিয়াহ'লে কি হ'ব, ঘটনাটো প্ৰথমৰ পৰা ওলাব। প্ৰথমৰ পৰা তেওঁলোকে কেনেকৈ ষ্টাৰ্ট কৰে, কিন্তু আমি তাৰ বাবে ৰেডি নাথাকোঁ। কাৰণ আমাৰ কাম কি, ৰোগী এজন আহিছে, তেওঁক ভাল কৰিব লাগে, চিকিৎসকে দিয়া পৰামৰ্শ অনুসৰি আমি তেওঁক বেজী দিব লাগে, চেলাইন দিব লাগে, দৰৱ দিব লাগে, সেইখিনি আমি জানো। আৰু সেইখিনিৰ কাৰণে আমি কি কৰি থাকোঁ, নিজৰ কামখিনিও আঁতৰাইও আমি ডিউটিৰ সময়ত ডিউটি কৰিবলৈ বুলিয়ে আগবাঢ়ি গুচি যাওঁ। কিন্তু তেওঁলোকৰ প্লেনটো এইটোৱে যে তেওঁলোকে কেমেৰা লৈ ৰেডি হৈ থাকিব, আমাক এনেকুৱা ধৰণে কটাক্ষ কৰিব, তাৰপিছত আমি প্ৰত্যুত্তৰ দিম, সেইটোকে তেওঁলোকে ৰাখিব ভিডিঅ'টোত, তাৰপিছত সেই টুকুৰাটোকে আকৌ গোটেই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিব। সেইটোৱে হৈছে তেওঁলোকৰ কাম। এতিয়া মই কথাটো ক'বলৈ বিচাৰিছোঁ, এই ধৰণৰ ঘটনা যদি সদায় ঘটি থাকে, তেতিয়াহ'লে কি হ'ব, আমাৰ সমাজৰ পৰা আমাৰ পিছৰ চামে যিসকলে বিচাৰিব এই চিকিৎসা কৰ্মৰ লগত জড়িত হ'বলৈ, এগৰাকী স্বাস্থ্যকৰ্মী হিচাপে কাম কৰিবলৈ যাৰ আশা আছে, যাৰ মানৱ সেৱা কৰিবৰ বাবে আশা আছে, তেওঁলোকৰ সেই আশাটো কলিতে মৰহি যাব, কাৰণ সাহস নকৰে। সঁচা কথা ক'বলৈ গ'লে, মই নাৰ্ছিঙৰ বাবে চিলেক্ট হৈছিলোঁ, নাৰ্ছিং কোৰ্চটো কৰিবৰ বাবে চিলেক্ট হ'লোঁ, তেতিয়া মোৰ মাৰ মনটো অলপ বেয়া আছিল। কিয় জানেনে? এই যে টিভি তেতিয়াতো বেছিকৈ মোবাইলৰ সলনি আমি টিভি চাইছিলোঁ। টিভিত প্ৰায়ে দেখোঁ ৰোগী এজন কিবা এটা হোৱাৰ মাত্ৰকে কি কৰা হয়, হস্পিটেলখন ভাঙে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, ডক্তৰ হওক, নাৰ্ছ হওক বা আন স্বাস্থ্যকৰ্মীয়ে হওক, সকলোকে মাৰিবলৈ মানুহবোৰ উৎপাত কৰি ফুৰে। গতিকে সেইবোৰ দেখিলে কোন মাকে বাৰু দিব পাৰিব কওকচোন, নিজৰ ল'ৰাটোক, নিজৰ ছোৱালীজনীক যা এনেকুৱা ধৰণৰ কাম কৰগে বুলি ক'বলৈ? আমিও তেতিয়াহ'লে কৰিব পাৰিছিলোঁ। আমাৰ কি এনেকুৱা কোনো দক্ষতা নাথাকিব নেকি? আমিওতো পঢ়িব পাৰিলোহেঁতেন বেলেগ এটা বিভাগ, বা ডক্তৰ এজনেও বেলেগ এটা বিভাগ। অকল পইচাৰ কাৰণে মানুহে কাম নকৰে। আমাৰ মাজৰে বহুতৰে এনেকুৱা টেলেণ্ট আছে, যিয়ে আন বিভাগতো আজি এজন দক্ষ বিষয়া হৈ বহি থাকিব পাৰে। কিন্তু কিহৰ আশাত আছে জানেনে? এই মানৱ সেৱা নামৰ যিটো আমাৰ অন্তৰত আছে নহয়, সেৱা কৰিবৰ বাবে আমি ওলাই আহিছোঁ, সেৱা কৰি যাম, সেই যিটো আশা, সেই আশাটোৰ বাবেহে আজিও বহুতে এই চাকৰিটো কৰি আছে। এইটো অকল চাকৰি নহয়,
আপোনালোকে যিসকলে এই ঘটনাটো ঘটাইছে বা যিসকলৰ এতিয়াও দেখিছোঁ কিছুমান মানুহে সেই পোষ্টটোৰ তলত বা সেই ভিডিঅ'টোৰ তলত বহুতে কমেণ্ট কৰিছে এতিয়াও যে আজি আমিও বিচাৰিছোঁ এনেকুৱা কৰিব আৰু কৰিম এনেকুৱা কাণ্ড। এইসকলক বুজাব বিচাৰিছোঁ, এইসকলক ক'ব বিচাৰিছোঁ, আপোনালোকৰ জীয়ৰী আপোনালোকৰ ল'ৰা ছোৱালীক কেতিয়াবা এনেকুৱা ধৰণৰ পৰিস্থিতিলৈ পঠিয়াব পাৰিবনে? আপোনালোকৰ সাহস আছে এনেকুৱা ধৰণে এনেকুৱা মানুহৰ লগত আপোনালোকৰ নিচিনা মানুহৰ লগতে তেওঁলোকে কাম কৰিব লাগিব। গতিকে আপোনালোকৰ সাহস আছেনে নাই ক'বলৈ, পঠাবলৈ সাহস আছেনে? নে আপোনালোকৰ নিজৰ মনত দম আছে? অকল মানুহ মাৰিবহে পাৰে। আপোনালোকে কেইজন মানুহক জীয়াই পাইছে? কেইজন মানুহক অত্যন্ত বেয়া পৰিস্থিতিৰ পৰা উভতি অহা দেখিছে? দেখা নাই? কেইজন বেমাৰী দেখিছে ঘৰত? আমিতো প্ৰতিদিনে প্ৰতি মিনিটত এজন মানুহ আমি দেখিছোঁ, কিমান বেয়া চিটুৱেশ্যনত মানুহ দেখিছোঁ। আপোনালোকৰ পৰা আমাক একো নালাগে, গম পাইছে? কিন্তু এনেকুৱা ধৰণৰ ঘটনাই আমাক কাম কৰিবলৈ অকণমানো উৎসাহ নোযোগায়। তাৰ সলনি আমাক কি হয়, আমাৰ মনোভাৱটো বেয়া কৰি পেলাইছে। এতিয়া আপোনালোকৰ দৰেতো সমাজত সকলো মানুহ এনেকুৱা নহয়। আপোনালোকৰে কিছুমান মানুহ যথেষ্ট ভদ্ৰ, যথেষ্ট অমায়িক আৰু যথেষ্ট ধৈৰ্যশীলভাৱে তেওঁলোকে আহে। কাৰণ আমি ভগৱান নহয়, গম পাইছেনে? আমি ভগৱান নহয়। সেইকাৰণে কোনো এজন ডক্তৰে দৰৱটো যে বাচিবই এই বুলিতো দি দিব নোৱাৰে। তেখেতে চেষ্টা কৰে, যিমান পাৰে তেখেতে চেষ্টা কৰে। তেওঁ যে ইমান বছৰ দিন কষ্ট কৰি পঢ়িলে, সেই পঢ়াখিনিৰ মূল্যটো তেওঁ তেতিয়া দিব বিচাৰে। এজন ৰোগী যেতিয়া সুস্থ হয় তেতিয়াহে তেওঁ সেই মূল্যটো ঘূৰাই পায়। আপোনালোকে কি ভাবিছে এইটো পঢ়িবৰ কাৰণে খুব সহজ কথা? এনেই ঘপককৈ হৈ নাযায়। সাধাৰণ বেজী এটা দিবলৈ আমাৰ যেনেকৈ বেজীটো ল'বলৈ ভয় লাগে, আপোনালোকৰ কেতিয়াবা ভয় লাগেনে নালাগে যে এই চিষ্টাৰজনীয়ে দিব জানেনে নাজানে, নাজানিব? এই যে জানে নে নাজানে সেই কনফিডেন্সটো যে আমি আনিব লাগে, যে মানুহে আমাক দেখি ভয় খাব নালাগিব, সেই যে কনফিডেন্সটো আমি আনিব লাগে, তাৰ কাৰণে আমাক কি এদিনতে পাৰি গৈছোঁ নেকি? কোনোবাই বেজীটো দিবলৈ এদিন শিকাই দিছে, তাৰপিছত পাৰিছে। আপোনালোকে দিব পাৰেনে তেনেকৈ? দিবতো নোৱাৰে। বা বহুত মানুহ আছে কটা তেজকণেই চাব নোৱাৰে, তেনেকুৱা মানুহতো আমাৰ ওচৰলৈ আহে। তেনে সময়ততো আমাৰ ওচৰত আপোনালোকে হাত পাতেহি। এতিয়া আপোনালোকৰ কিয় তেনেকুৱা ব্যৱহাৰ? এতিয়া এটাই কথা ক'ব বিচাৰোঁ, যি এই ঘটনা ঘটালে যিসকল ব্যক্তিয়ে আৰু এনেকুৱা মানসিকতা যিসকলে এতিয়াও লৈ আছে, তেওঁলোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ মানসিকতা সলনি কৰক। নহ'লে বিশেষকৈ আমাৰ অসমত এনেকুৱা মানসিকতা অধিক দেখিবলৈ পোৱা যায়। কাৰণ বাহিৰত কি হয়, এতিয়াও আমাৰ ওচৰলৈ যদি আহে প্ৰায়ে দেখা পাওঁ, অসমৰ বাহিৰে বেলেগ প্ৰান্তৰ মানুহ আহিলে কি হয়, খুব তেওঁলোকে ধন্য হয়। আপুনি যিয়েই নকৰক, সৰু কাম এটাতো যদি তেওঁলোকক সহায় কৰিছে, তেওঁলোকে আমাৰ প্ৰতি খুব বেছি ধন্য আৰু খুব স্বীকাৰ কৰে। সেইকাৰণে তেওঁলোকৰ ব্যৱহাৰত আমি মুগ্ধ হওঁ আচলতে। কিন্তু আমাৰ অসমত এনেকুৱা মানুহ পাবলৈ বৰ কঠিন। কিন্তু হ'লেও আমি কি হয়, সদায় ঠাণ্ডা মগজুৰে কাম কৰিবলৈ সদায় নতুনকৈ ওলাই যাওঁ। সদায় এটা নতুন আশা লৈ ওলাই যাওঁ যে মানুহৰ লগত ভাল ব্যৱহাৰেৰে ভালকৈ সেৱা আগবঢ়াওঁ বুলি। কিন্তু এনেকুৱা ধৰণৰ ঘটনাই কেতিয়াও আমাক ভালকৈ কাম কৰিবলৈ সুখ দিব নোৱাৰে, শান্তি দিব নোৱাৰে। সেয়েহে চৰকাৰকো কওঁ, স্বাস্থ্যকৰ্মীৰ ওপৰত এনেধৰণৰ ঘটনা আৰু যাতে পুনৰবাৰ নহয়, তাৰ বাবে এইসকল লোকক এনেকুৱা ধৰণৰ শাস্তি দিয়ক, যি শাস্তিৰ ফল দেখি মানুহে আঙুলি টোৱাবলৈও ভয় কৰে। কথা ক'ব বিচাৰিছোঁ, যদি প্ৰশাসনৰ ভয়ত, আইনৰ ভয়ত মানুহে মানুহৰ মানসিকতা সলনি কৰে, তেতিয়াহ'লেও নহ'ব। আচলতে ব্যৱহাৰটো আৰু অন্তৰখন চাফা কৰিব লাগিব। স্বাস্থ্যকৰ্মীৰ বাবে যিবোৰ মনোভাৱ ধৰি ৰাখিছে, আপোনালোকেতো স্বাস্থ্যকৰ্মীৰ বিষয়ে চৰিত্ৰটো আঘাত লগাবলৈ কুণ্ঠাবোধ নকৰে। চৰিত্ৰটো বেয়া বুলি কৈয়েই নাৰ্ছবিলাকক। কিন্তু চবৰে কথাটো আপোনালোকে নাজানে, প্ৰত্যেকৰে চৰিত্ৰ বেয়া নেকি? সমাজত চব মানুহ ভাল নেকি? চব মানুহ যদি ভাল নহয়, তেতিয়াহ'লে চিকিৎসাকৰ্মীও চব বেয়া নহ'ব পাৰে। কি কাৰণে তেনেকুৱা ধৰণে কথা ক'ব পাৰে আপোনালোকে? আপোনালোকক অনুৰোধ কৰিছোঁ, এনেকুৱা ধৰণৰ মানসিকতাবোৰ আঁতৰাই পেলাওক। নহ'লে কি হ'ব, সুস্থ সমাজত সুস্থভাৱে জীয়াই থাকিবলৈ কোনেও সুবিধা নাপাব লাগে। জীয়াই থাকিব কেইদিন মানুহ? জীয়াই থাকিবলৈ আছে কেইঘণ্টা আমাৰ হাতত সেইটো নাজানে। কিন্তু বেয়া কামেৰে যদি জীৱনটো পুৰাই থৈ যাব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যতলৈ কি ৰাখি থৈ গৈছে? কি দেখুৱাব বিচাৰিছে? আৰু চিকিৎসাকৰ্মীসকলৰ বিষয়ে যে এনেকৈ ভাবি আছে, এতিয়া চাব পাৰে আপোনালোকে প্ৰতিটো বিভাগ যদি আপোনালোকে চাব বিচাৰে, চৰকাৰী খণ্ডৰ বা বেচৰকাৰী খণ্ডৰে হওক, কি হৈছে,
তেওঁলোকে পুলিচ আৰু স্বাস্থ্য খণ্ডৰ বাদ কৰি বাকীকেইটা বিভাগৰ প্ৰায়খিনি মানুহে কি কৰিছে সুৰক্ষিতভাৱে ঘৰৰ পৰাই তেওঁলোকে কাম কৰি আছে খুব সুস্থভাৱে তেওঁলোকে ঘৰখনো পাইছে কামো কৰি আছে তাৰ ফলত তেওঁলোকে একো বাদ পৰা নাই কিন্তু আমাৰ কি হৈছে আমিতো একো পোৱা নাই আজি 1.5 বছৰ হ'বলৈ হৈছে 1.5 বছৰেই হ'ল আমি আগতে যদি দুমাহৰ মূৰত 4 দিন ছুটি পাইছিলোঁ এতিয়া আমাৰ সেই ছুটিবিলাকো কেঞ্চেল হৈ গৈছে তাৰ পিছতো আমি হাঁহি মুখে কাম কৰি আছোঁ আমি আমাৰ যদি ক'ভিড চেণ্টাৰলৈ আমাক পঠাইছে আমাৰ ভয় লগা নাই কিন্তু এইবোৰ ঘটনা দেখিলে আমাৰ কাম কৰিবলৈ সঁচাকৈ অকণমানো ভালমতে মন নাযায় সেয়েহে চৰকাৰকো অনুৰোধ কৰিছোঁ স্বাস্থ্য খণ্ডটোৰ প্ৰতি NHM কৰ্মচাৰীসকলৰ প্ৰতি আপোনালোকে সুব্যৱস্থা গ্ৰহণ কৰক আৰু এনেধৰণৰ ঘটনা ঘটোৱা সেই অপৰাধীসকলক উচিত শাস্তি দিয়ক আৰু আমাক আচলতে এক সুৰক্ষিত সমাজ গঢ়ি তুলিবলৈ আপোনালোকে চেষ্টা কৰক এয়াই মই স্বাস্থ্যকৰ্মী হিচাপে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু তাৰ বাহিৰে আমাক একো নালাগে কেৱল সুস্থ সমাজখন হ'লেহে আমি সুস্থভাৱে কাম কৰিব পাৰিম যদি অসুস্থ সমাজত আমি সুস্থভাৱে কাম কৰিব লগা হয় তেতিয়াহ'লে আমি কি হ'ব লাগিব আমি মানসিকভাৱে অসুস্থ হৈ থাকিব লাগিব কাৰণ কোনো সুস্থ মানুহে অসুস্থ সমাজত ভালদৰে কাম কৰিব নোৱাৰে সেয়েহে শেষত পুনৰবাৰ সকলোকে এই ঘটনাৰ সৃষ্টিকৰ্তাসকলক মই কৈছোঁ এই সৃষ্টি কৰা মানুহবিলাকক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু উচিত শাস্তি পাওক আৰু সেই শাস্তিবোৰ যাতে এই যিটো ঘটনা তেওঁলোকে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে তেওঁলোকৰ শাস্তিবোৰো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাটো বিচাৰিছোঁ আৰু এতিয়া ঘটনাটো যিমান মানুহে গম পাইছে তেওঁলোকৰ শাস্তিবোৰ তাতোতকৈ বেছি মানুহে গম পাওক আৰু মানুহবোৰৰ মনবোৰ সলনি হওক তাকে কৈ মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ শেষত ধন্যবাদ